আজি আমাৰ 1 মে আমাৰ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 36 ডেথ এনিভাৰ্চাৰী আমি আজি প্ৰথম কথা এইটোৱে নিখিল বড়ো ছাত্ৰ সন্থা আমি প্ৰত্যেক বছৰে তেওঁৰ যে মৃত্যু দিৱস সেইটো আমি পালন কৰোঁ লগতে আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট আছে আৰু এই থুলুংগাপুৰ ষ্টেট আজি বডোলেণ্ড চৰকাৰেও ইয়াতে পালন কৰিছে আৰু আমি আমাৰ ৰাতিপুৱা কাৰ্যসূচী হিচাপে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি পতাকা উত্তোলন আমি আধা অংশ আমি আজি ইয়াতে উদ্বোধন কৰে আৰু লগতে আমাৰ আজিৰ দিনটোৰ বড়ো জাতিৰ কাৰণে আৰু সকলো জাতিপ্ৰেমী নেতাৰ কাৰণে বা আজিৰ যে দিনটো আমাৰ কাৰণে এটা এনেকা দিন য'ত মানে সকলো বড়ো জাতি বা নেতৃত্বই তেতিয়াৰ সময়ত তেওঁ 1990 যেতিয়া মৃত্যুবৰণ কৰিছিলে তেতিয়াৰ সময়ত মানে অন্ধকাৰ চাপি অহা নিচিনা বড়ো জাতিৰ কাৰণে এনেকা এটা অনুভৱ আছিলে কিন্তু তেওঁ যে এজন এনেকা ব্যক্তি এজ এ গ্ৰেট মেন যে তেওঁ এজন প্ৰেৰণা